Hello students, welcome to my channel Hindi Elective. আজি আমি ক্লাস 10 পদত্ৰয় নামৰ কবিতাটো পঢ়িম। ইয়াৰ আগৰটো কবিতা অৰ্থাৎ প্ৰথমটো কবিতা সাক্ষী। এই কবিতাটো মই অলৰেডি চেনেলত দি থোৱা আছে, সুন্দৰকৈ বুজাই থোৱা আছে, তোমালোকে এবাৰ চাই ল'বা। তো পলম নকৰি ষ্টাৰ্ট কৰোঁ। मैं तो शरण लोगी गोपाल, जब लोगी तब को न जाने अब जानी संसार। कृपा कीजिए दर्शन दीजिए सुध लीजिए तत्काल, मीरा कहे प्रभु गिरिधर नागर, शरण कमल बलिहार। मैं तो शरण लगी गोपाल। गोपाल माने यात श्रीकृष्ण कथा कोৱা আছে, भगवान श्रीकृष्ण कथा কোৱা হৈছে যে হে গোপাল, মই তোমাৰ শৰণত শৰণাপন্ন হৈছো, তোমাৰ শৰণলৈ আহি গৈছো। এইটো প্ৰথম থকা শৰণ, এই শৰণটোৱে ভৰিক বুজায়। जब लगी तब को न जाने, অৰ্থাৎ ভগৱানৰ আৰাধনা কৰা। যেতিয়া মই তোমাক আৰাধনা কৰিবলৈ ষ্টাৰ্ট কৰিছিলো বা তোমাৰ শৰণত মই যেতিয়া আহিছিলো, তেতিয়া কোনো জনা নাছিল, মোৰ বাহিৰে কোনো গম পোৱা নাছিল। কিন্তু আজি বৰ্তমান গোটেই সংসাৰে গম পাই গ'ল যে মই তোমাৰ শৰণত শৰণাপন্ন হৈছো। কৃপা कीजिए, কৃপা কৰক, দৰ্শন দিজিয়ে, মোক দৰ্শন দিয়ক, মোক দেখা কৰক, সুধ লিজিয়ে তৎকাল, সুধ লিজিয়ে মানে খবৰ লোৱা, মই কেনেকুৱা আছো, কি কৰি আছো, মোক খবৰ লওক, মই কি অৱস্থাত আছো। मीरा कहे प्रभु गिरधर नागर, मीरा पुनः কৈছে হে প্ৰভু গিৰধৰ নাগৰ, শৰণ কমল বলিহাৰ। শৰণ কমল বলিহাৰ মানে তোমাৰ কমল ৰূপী শৰণত নিজকে মই নিউচাবৰ কৰিছো। বলিহাৰ মানে নিউচাবৰ কৰা, অৰ্পিত কৰি দিয়া। গিৰিধৰ শব্দটো ইয়াত পৰ্বতধাৰী বুজাইছে, গোবৰ্ধন পৰ্বত দাঙি ধৰিছিল নহয়, তাকে বুজাইছে। नेक्स्ट, मारे घर आओ सुंदर श्याम, तुम आया बिन सुध नहीं मेरो, पीरी परी जैसे पान। मारे घर आओ सुंदर श्याम, सुंदर श्याम মানে ভগৱান শ্ৰীকৃষ্ণক কৈছে যে তুমি মোৰ ঘৰলৈ আহা। तुम आया बिन सुध नहीं मेरो, তুমি নহালৈকে মোৰ শান্তি নাই। পিৰি পৰি জেছে পান কৈছে, পকা পান কিলে পিৰি পৰি, অৰ্থাৎ পিৰি মানে পিলি, অৰ্থাৎ হালধীয়া। পকা পান খিলাৰ দৰে মই হালধীয়া হৈ পৰিছো, লেৰেলি পৰিছো, মোৰ অৱস্থা বেয়া হৈ গৈছে। মাৰে আশা অন্য স্বামী, মোৰ আশা অন্য আৰু একো নহয়, কেৱল এটাই ধ্যান মাত্ৰ যে আপোনাক দেখা কৰো। मीरा के प्रभु बेग मिलो अब, অতি শীঘ্ৰে আপুনি মোক দৰ্শন দিয়ক, ৰাস যি मेरो মান, আৰু মোৰ মান ৰক্ষা কৰক। এইটো সকলোৱে গম পোৱা কাৰণে মীৰাবাই ভগৱান শ্ৰীকৃষ্ণ প্ৰেমত একদম দিৱানী হৈ পৰিছিলে, তেওঁৰ অৱস্থা বেয়া হৈ গৈছিলে। অকল আৰাধনাই কৰা নাছিলে, মীৰাবাই শ্ৰীকৃষ্ণক পাবও বিচাৰিছিলে। একচুৱেলি তেওঁক ভালো পাইছিলে, প্ৰেম কৰিছিলে, প্ৰেম আছিল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি। আৰু তাকে দেখি তেওঁৰ সেই অৱস্থাটোক দেখি বা তেওঁৰ যি কাৰ্যকমনিকা, শ্ৰীকৃষ্ণৰ প্ৰতি ইমান মানে ভাবুক হোৱা, সেই অৱস্থাটোক দেখি সকলোৱে তেওঁক বিভিন্ন কথা ক'বলৈ ধৰিছিলে। যিহেতু তেওঁৰ পতি বা স্বামী ভোজৰাজ
ভোজৰাজৰ মৃত্যু হৈ গৈছিল। তাৰপিছত তেওঁ বিধৱা অৱস্থাত ভগৱান শ্ৰীকৃষ্ণক এনেধৰণে আৰাধনা কৰিছিল আৰু পাব বিচাৰিছিল। সৰুৰ পৰাই তেওঁ কৃষ্ণ ভক্তিত নিজকে নিউচাবৰ কৰি দিছিল। কবি পঢ়িছুটি পঢ়িলে ভালকে গম পাবা সেইখিনি কথা। তো মান ৰক্ষাৰ কথা, মান সন্মানৰ কথা আহি পৰিছিলে, সেইকাৰণে কৈছে যে ভগৱান শ্ৰীকৃষ্ণক গুহাৰ কৰিছে, প্ৰাৰ্থনা কৰিছে, তুমি যদি দেখা দি দিয়া তেতিয়াহ'লে মানে স্বীকৃতিটো পাই যাম যে মানে ভগৱান শ্ৰীকৃষ্ণও যে মীৰাবাই কাৰ্যক্ৰমণিকাক বা মীৰাই যে ভাল পায়, মীৰাবাই যে ভাল পায়, আৰু শ্ৰীকৃষ্ণ আহিলে এইটো প্ৰমাণিত হৈ যাব যে তেওঁ মীৰাবাইক ভাল পায় বা তেওঁকো নিজৰ উপাসক হিচাপে তেওঁ স্বীকাৰ কৰি লৈছে সুন্দৰভাৱে। এই কথাষাৰ প্ৰমাণিত হৈ যাব আৰু তেনেধৰণে হ'লে কি হ'ব, মীৰাবাইৰ মান ৰক্ষা হ'ব। ইয়াৰ পিছত ৰাম নাম ৰস পিজে মনুৱা, ৰাম নাম ৰস পিজে। ৰাম নামৰ ৰস পিবলৈ কৈছে, গ্ৰহণ কৰিবলৈ কৈছে। কাক কৈছে? মনুৱা মানে মনুষ্য, মানুহ। ৰাম নাম ল'বলৈ কৈছে, ৰাম নাম ৰস পিজে, ৰাম নামৰ ৰসত শ্ৰাৱৰ হ'বলৈ কৈছে। তজ কুসং সৎসং বেদ, তজ মানে ত্যাগ কৰা, কুসং মানে কুসংগ, কুসংগ ত্যাগ কৰি সৎসংগত বহিবলৈ কৰে। সৎসং শব্দটোৰ অৰ্থ হ'ল সৎসং মানে ভগৱানৰ ব্যাখ্যা কৰা বা ভগৱানৰ বিষয়ে চিন্তন কৰা, এইবোৰ বুজা যায়। ইয়াকো আন এটা অৰ্থ আছে। আৰু সৎসং মানে আৰু এটা হৈছে ভাল সংগত বহা, ভাল সংগৰ লগৰসকল, ওচৰ পাছৰ যিবোৰ মানুহ থাকে তেওঁলোক যাতে ভাল হয়, ভাল লোকৰ সংগত থকা বুজায়। সৎসং শব্দটোৱে বুজাইছে সেইটোকে, কুসংগ ত্যাগ কৰি পিনি সৎসং লিখিবলৈ কৈছে। সৎসং মানে ভগৱানৰ চৰ্চাত বহিবলৈ কৈছে, ৰাম নামৰ চৰ্চা কৰিবলৈ কৈছে। বেদ নিট হৰি চৰণ सुन लीजिए कैसे, हरि चर्चा सुन लीजिए। এতিয়া কৈছে কুসংগ ত্যাগ কৰি সৎসংগত বহি কিনি, ভকতৰ মাজত বহি কিনে আমি কি কৰিব লাগে? বহি হৰি চৰ্চা ভগৱানৰ গুণ গাব লাগে। কাম ক্ৰোধ মদ লোভ মোহ কো वह चित्त सु दीजिए कैसे। কাম ক্ৰোধ মোহ লোভ মোহ এইকেইটা যিমান বেয়া বেয়া গুণ আছে সকলোবোৰ ত্যাগ কৰিবলৈ কৈছে। मीरा के प्रभु गिरिधर नागर, पुनः प्रार्थना কৰিছে যে मीरा के प्रभु गिरिधर नागर ताही के रंग में भीजे। मीरा के प्रभु কোন আছিলে? ভগৱান শ্ৰীকৃষ্ণ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰঙত অৰ্থাৎ ভগৱান কৃষ্ণৰ নামত নিজকে সৰাবৰ কৰিবলৈ কৈছে। ভগৱান শ্ৰীকৃষ্ণৰ গুণ গাই নিজকে ভক্তিত ৰাম নামত সৰাবৰ কৰিবলৈ কৈছে। ৰাম নামৰ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ৰং মে ভিজে কৈছে। হৰি নামৰ বৰষুণত নিজকে তিয়াই পেলাবলৈ কৈছে, অৰ্থাৎ হৰি নাম গাবলৈ কৈছে, ৰাম নাম ল'বলৈ উপদেশ দিছে ইয়াত। বাস ইমানেই। কবিতাটোত যদি তোমালোকে কিবা বুজি নাপালা তো কমেণ্ট কৰিবা, মই পুনৰ বুজাই দিম। আৰু ভিডিঅ'টো চাই যদি ভাল পালা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, কিয়নো মই এই চেনেলটোত অকল হিন্দী বিষয়টোক লৈ পিনি মই ভিডিঅ' দি থাকিম, বিভিন্ন ধৰণৰ ক্লাছ 6ৰ পৰা 10লৈকে, মেইনলি 10খিনি, 9 আৰু 10ৰ। তোমালোকৰ কাৰণে এইটো বহুত উপকৃত হ'ব। ধন্যবাদ।